আজি মই তোমালোকৰ সন্মুখত এটা কিতাপ লৈ আছো যে পাৱাৰ অফ ইউৰ সাবকনসিয়াস মাইন্ড। এই কিতাপটো মই তোমালোকক কিয় ৰিকমেন্ড কৰি আছো মানে এই কিতাপটো পৰা অত্যধিক মানে জৰুৰী বুলি কওঁ। তোমালোকে যদি কিতাপ পঢ়ি ভাল নোপোৱা তেনেহলে এটা কাম কৰিবা মানে এনেকুৱা মানে মই যেনেকুৱা ভিডিও বনাইছো এনেকুৱা ভিডিও চাবা বা কিতাপৰ মানে ৰিভিউ চাবা মানে বুক ৰিভিউ বা অডিও বুক তোমালোকে শুনিবা। যদি কিতাপ পঢ়ি ভাল নোপোৱা বুজি পাইছা একচুয়ালি যদি পঢ়ি ভাল পোৱা তেনেহলে বহুত ভাল মানে শুনাতে যি হোক চোৱা এইটো পঢ়াৰ মই ৰিজন কেইটামান কৈ আছো। আৰু এটা কথা এই কিতাপটো হৈছে আন্তৰ্জাতিক বেষ্ট সেলাৰ বুক হয় বুজি পাইছা। ইংলিছ আছামিজ হিন্দী বাংলা সকলোতে আছে আৰু লিখিছে ডক্টৰ জোসেফ মৰ্ফি DRSSPHD যে আন্তৰ্জাতিক বেষ্ট সেলাৰ মানে মই কেইটামান ৰিজন কৈ আছো। চোৱা আমি মনত যিটো ভাব মানে চিন্তা কৰো ভাবো হেইটোৱে আমি কৰো। সো এটা কথা ধৰা আজি এনেকুৱা যদি কৈছা কৰবলৈ মন যোৱা নাই তেনেহলে সবে হেইটো মানে ইফেক্টিভ মানে ইফেক্টটো 90% থাকি যায় আৰু 10% মানে জোৱাৰ থাকি যায় বুজি পাইছা। মানে তাত জোৱাৰ কিবা এটা বস্তু নকৰো বুলি যদি এবাৰ মনৰে কৈ দিও ন হেইটোৱে আমাৰ মনত মানে বাৰ বাৰ মানে ৰিফ্লেকশন হৈ থাকিব বুজি পাইছা। যিকোনো বস্তু আৰু এটা কথা কিবা এটা বস্তু অত্যধিক হাৰ্ডে হোক যিকোনো বস্তু ধৰা তোমালোকে ন ধৰা কিতাপ পঢ়িব বহিছা ধৰা যদি পঢ়াৰ অলপ পিছতে যদি কোৱা ন মই শুই যাও বা মই উঠি যাও চাবা 100% ইয়াৰ পৰা তোমালোকে উঠিয়ে এৰিবা বুজি পাইছা। আৰু যদি পঢ়াৰ পিছত যদি ধৰা আধা ঘণ্টা পঢ়িছা এতে উঠাৰ মন গৈছে তোমালোকে যদি তাত এনেকৈ কষ্ট মষ্ট কৰি 5-10 মিনিট যদি মানে পঢ়িয়ে থাকা চাবা তোমালোকে 5-10 মিনিটতকৈ আৰু বেছি যাবগে কাৰণ হেইটো মানে যোনটো মানে উঠাত মূৰত মাইন্ডত চিন্তা আছিলে মানে ভাবটো আছিলে হেইটো হেৰাই যায়গে বুজি পাইছা। যিকোনো বস্তু আমাৰ মানে এইটো কথা কি জানা অবচেতন মন আমি যেটো মানে ব্ৰেইনটো ভাবি থাকো হেইটো মানে আমাৰ লাহে লাহে কোত যায় অবচেতন মন যায়। তুমি যদি সদায় কৈ থাকা যে মই কোটিপতি লাখপতি এটো হৈ থাকিম কিন্তু তুমি এনেই ঘৰত বহি না থাকা এটা কথা কি জানা তুমি কিবা না কিবা এটা কৰিবা বুজি পাইছা। সেই কাৰণে মানে কইনো এটা কথা শুনিছিলো এজন ডাঙৰ মানুহে ৰাস্তা দি যাওতে মানে কোটিপতি মানুহে ৰাস্তা দি যাওতে এজন ভিখাৰীক দেখিছিলে মানে ৰুটি মানে কি আছে ৰুটিটো হসাই ৰুটি হাতত লৈ মানে হাত এটা খালি হাতত মানে বাটিৰ আকৃতিত মানে আৰহিটো ধৰি পেলাই এনেকৈ কি খাই আছে মানে হয় ৰুটি খাই আছে কিন্তু হাতটো যেন খালি মানে দুখীয়া মানুহ। পিছত এই মানুহজন ওচৰত আহি পেলাই আচৰিত হৈছে যেন খালি হাতৰ পৰা কি লগাই খাই আহিছে। পিছত ন কৈ আছে এই মানুহজনে কৈ আছে তুমি কি খাই আছা কনে মই ভাবি আছো যেন চাটনি দি মানে ৰুটি খাই আছো। তুমি চাটনি দি ৰুটি খাই আছা এইটো চিন্তা কৰাতকে তুমি এইটো চিন্তা কৰা যে ঘি মানে আৰু দামী বস্তু দি মানে হানি মানে মধু এইবিলাক দি তুমি খাই আছা সদায় তোমাৰ চিন্তাটো মানে ডাঙৰ ৰাখিবা বুজি পাইছা। হেইটো নহলে হেইটো হ'ব ন। আৰু কথা আছে ন যদি তুমি আকাশলৈ উঠিব নোৱাৰা কমসে কম আকাশৰ টাৰ্গেটটো ৰাখিবা তালৈ নগলেও আকাশতো উৰিব পাৰিবা ন ফ্লাইটেৰে। হেইটোৱে মানে এটা কথা কি জানা ইউ সাবকনসিয়াস মাইন্ড যোনটো কিতাপ আছে ন সেই কিতাপত এইটোৱে কৈছে তুমি সদায় ৰাতিপুৱা আৰু ৰাতি মানে শুৱাৰ আগত আৰু উঠাৰ পিছত সদায় যদি তোমাৰ মানে কিবা এটা টাৰ্গেট মানে কিবা এটা বস্তু কৰিব বিচাৰা বা টপ কৰিব বিচাৰা বা বিজনেস মানে টপ কৰিব যিকোনো বস্তুতে মানে আগবাঢ়িব বিচাৰা মানে অত্যধিক ওপৰত তেনেহলে সদায় তোমালোকে এইটো মনত আওৰাই থাকি মানে আওৰাব লাগিব বুজি পাইছা। সঁচা কথা কৈতো তোমালোকে এই কিতাপটো পঢ়িলে গম পাবা। আৰু যদি কিতাপ নপঢ়া তেনেহলে তোমালোকে অডিও বুক সার্চ কৰিবা যে পাৱাৰ অফ ইউৰ সাবকনসিয়াস মাইন্ড অডিও বুক লাগে হিন্দী ইংলিছ আছামিজ বাংলা যি লাগে তোমালোকে পাই যাবা বুজি পাইছা। আৰু বহুত ৰিজন আছে মই এইটো ভিডিওতে নকও সন্মুখত যদি তোমালোকৰ ভাল লাগে তেনেহলে কমেন্টতো কবাই ন যে এনেকুৱা ভিডিও মানে চেপ্টাৰ ওয়াইজ লাগে যিকেইটা চেপ্টাৰ আছে মই গোটেইখিনি কিতাপ পঢ়িছো ইয়াত বহুত ধৰণৰ মানে বস্তু আছে বুজি পাইছা। যি হোক আজিলৈ এইখিনি।